নমস্কাৰ। আজি মই চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ চতুৰ্থ পাঠটিৰ ওপৰত এটি চমু আমাক দিব ওলাইছোঁ। পাঠটি হ'ল টকা আৰু পইচা। টকা আৰু পইচা আমি জানো, টকা আৰু পইচা আমাক দোকান বজাৰৰ পৰা বস্তু কিনিবৰ কাৰণে প্ৰয়োজন হয়। আমি যেতিয়া কিবা বস্তু কিনো তাৰ বিনিময়ত আমি পইচা বা টকা দোকানীজনক দি দিওঁ। টকা আৰু পইচাৰ ভিতৰত পইচা সৰু হয় আৰু টকাটো ডাঙৰ হয়। মানে এনেকুৱা 100 পইচা লগ লাগিলে 1 টকা হয়, অৰ্থাৎ 1 টকাত 100 পইচা থাকিব, গতিকে পইচাটো সৰু। ঠিক সেইদৰে 2 টকাত থাকিব 200 পইচা বা 3 টকাত থাকিব 300 পইচা। অৰ্থাৎ মই কোৱা কথাখিনি এইদৰে আমি লিখিব পাৰোঁ: 100 পইচা সমান 1 টকা। এইদৰে আমি লিখিব পাৰোঁ, বা আকৌ লিখিব পাৰোঁ 200 পইচা সমান 2 টকা। গতিকে দেখা গৈছে যে পইচাটো সৰু, টকাটো ডাঙৰ। এতিয়া মই ক'ব বিচাৰিছোঁ টকাক কিদৰে পইচালৈ নিব পাৰি সেই কথাটো ক'ব ওলাইছোঁ। তাৰপিছত পইচাক কেনেকৈ টকালৈ আনিব পাৰি সেই কথাটো ক'ম। টকাক যদি আমি পইচালৈ নিব বিচাৰোঁ তেতিয়াহ'লে তাক 100ৰে পূৰণ কৰিব লাগিব। উদাহৰণস্বৰূপে মই যদি 5 টকা লওঁ, 5 টকাক পইচালৈ নিবলৈ হ'লে ইয়াক 100ৰে পূৰণ কৰিব লাগিব। কৰিলে আমি পাম 5 পূৰণ 100, 500 পইচা। 500 পইচা। ঠিক তেনেকুৱাকৈ যদি 7 টকা লওঁ, ইয়াকো আমি 100 দি যদি পূৰণ কৰোঁ, এইটো হ'ব 700 পইচা। তেনেই সহজ। টকাক পইচালৈ নিবলৈ হ'লে পোনপটীয়াকৈ 100ৰে পূৰণ কৰিলে আমি পইচাটো পাই যাম। আকৌ যদি ওলোটাকৈ যদি পইচাক যদি টকাত প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে আমি পইচাটোক 100ৰে হৰণ কৰিম। ধৰি লোৱা হওক মোৰ ওচৰত 800 পইচা আছে। পইচাক যদি মই টকাত প্ৰকাশ কৰিব বিচাৰোঁ তেতিয়াহ'লে মই 100ৰে হৰণ কৰিম। 800ক 100ৰে হৰণ কৰিলে 8 হ'ব। তেতিয়া এই এককটো পইচাটো টকা লিখিব লাগিব। তেনেই সহজ। ঠিক যদি ধৰক মোৰ ওচৰত 1200 পইচা থাকে, 1200 পইচা, ইয়াকো যদি আমি 100ৰে হৰণ কৰোঁ 12 টকা হৈ যাব, কাৰণ 1200ক 100ৰে পূৰণ কৰিলে 12 টকা হৈ যায়। এইদৰেই টকাক পইচা আৰু পইচাক টকালৈ পৰিৱৰ্তন কৰিব পাৰি। আজিলৈ মই এইখিনিতে এৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানিছাই বৰ্তমান দেশৰ পৰিস্থিতি খুব ভয় লগা হৈছে। তোমালোকে ঘৰতে থাকিবা, সুৰক্ষিত থাকিবা, মা দেউতাৰ কথা শুনিবা, অনাহকত তোমালোকে বাটলৈও নাহিবা। ধন্যবাদ।